Hi friends, good morning. আপোনালোক ভালে আছে না? ভালে থাকিব দেই সদায়। মোৰো ভালেই বাৰু। মই এতিয়া যাব ওলাইছো আজি কালেকচন আছে আৰু অলপ বস্তু দিবলৈ আছে। বহুত ঠাণ্ডা কুঁৱলী ইমান পৰিছে কিন্তু উপায় নাই যাবই লাগিব আৰু। এতিয়া আৰু ওলামগৈ ভাবিলো আপোনালোকক মই কৈ লওঁ। আজি মই সকলোখিনি দেখুৱাম ক'ত গৈছো কেনেকৈ মানে বস্তু দিছো কালেকচন কৰিছো আপোনালোকে ভিডিওটো চাব যদি আপোনালোকেও কাম কৰে আপোনালোকৰ সহায় হ'ব আৰু ভিডিওটো চাব বুলি আশা কৰিলো মই এতিয়া ৰেডি হওঁগে আপোনালোকক মই সকলোখিনি দেখুৱাম যাবলৈ লালু চল এখনো লৈ লৈছো ঠাণ্ডা আৰু লগৰজনী আহি তলত ৰখি আছে চব একদম বেগটো ভৰ্তি হৈ আছে এতিয়া পুৰা খুলি নেদেখো আৰু এনেকৈ ওপৰতে দেখুৱাইছো বহীখনো লৈ লৈছো বাই গৈ আহোঁ দেই সব দেখুৱাম আপোনালোকক আজি মই আপোনালোকে সকলোখিনি চাব দেই এতিয়া আহি পাই মই এলোকৰ ঘৰতে সোমালো এজন মোৰ হাজবেণ্ডৰ বহুত ফ্ৰেণ্ড আছিল তেওঁলোকৰ ঘৰতে সোমাইছোহি আৰু এয়া তেওঁৰ ভণ্টি হয় দুইজনী এতিয়া আহিলো নেক্সট এওঁৰ ভণ্টি বিয়া পাতিছে তেওঁ বিয়াৰ কাৰণে বস্তু চাইছে আৰু এডাল নেকলেছ অৰ্ডাৰ আছিলে তাকে তেওঁক দিবলৈ আহিলোঁ আৰু এয়া চক ঠাণ্ডাৰ দিনৰ নাৰ্জী ফুল মোৰ হাজবেণ্ডৰ মাজু দাদা ঘৰৰ কিমান ভাল লাগিছে ফুলখিনি দেখি পেলাই আৰু লগতে এজোপা তেওঁলোকৰ তুলসী গছ আৰু এয়া চক এইখন হ'ল দুবৰণি পথাৰ নাম শুনিছেনে চাগৈ বহুত দূৰলৈকে আছে পথাৰখন ধানখিনি চবৰে দাই হৈ গ'ল এতিয়া শুকান নৰা আছে দেখিব তথাপিও কিমানেই ধুনীয়া হৈ আছে হালধীয়া একদম এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ আকৌ এঘৰত সোমামগৈ তেওঁক আমি বস্তু দি যাম বিক্ৰী কৰিবৰ কাৰণে আপোনালোকক সেইখিনিও দেখুৱাম এওঁলোকৰ ঘৰ পালোহি বস্তু দিম আৰু যাম ফটাফট দেৰি নকৰোঁ তেওঁলোকে বস্তুখিনি চাই লৈছে কি লাগে ফুলি চেইন এনেকৈ ল'ব আৰু কিবাকিবি আৰু এয়া চাই আছে তেওঁলোকৰ লোৱা হৈ গ'ল আৰু আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ দেৰি হৈ গ'ল এয়া চক পথাৰৰ দৃশ্য কিমান ধুনীয়া লাগিছে দেখিবলৈ ধান আছে মাজে মাজে নৰা আছে ধান কাটি আছে মানুহে সোণগুটি চপোৱা দিন বুলি কয় যে সোণালী ধান প্ৰায় ধান দাই শেষ হৈছে অলপ আছে আৰু মাজলৈ চব পকি গৈছে ধানখিনি সঁচাকৈ বহুত ভাল লাগিছে দেখিবলৈ আপোনালোকে ভিডিওটো চাব আৰু যদি ভাল লাগে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকলৈ বহুত ধন্যবাদ আহি পালোহি ভোকত ক'ব নোৱাৰা হৈ আহিছোঁ এতিয়া ফটাফট এটা ফুলকবি কাটি লৈ আৰু এইটো ভাজি এতিয়া ভাত খাম 3টা বাজি গ'ল আপোনালোকলৈ বহুত ধন্যবাদ থাকিল ভিডিওটো চাব লাইক আৰু শ্বেয়াৰ কৰিব